গুড মৰ্নিং ফ্ৰেণ্ডছ। এতিয়া হৈছে 5:20 আৰু আমি আহিছোঁ এটা স্পেচিয়েল জেগালৈ। আপোনালোকে চাগে ব্ৰিজখন দেখি গমেই পাইছে আমি ক'ত আহিছোঁ। আমি আহিছোঁ মা কামাখ্যা টেম্পললৈ। ব'লক আজি মা কামাখ্যা টেম্পল দৰ্শন কৰোঁ আৰু ছানডে বুলি ঘৰত হৈ নাথাকি ফ্ৰেণ্ডৰ সৈতে ফুৰিবলৈ যোৱা বা মন্দিৰ দৰ্শন কৰা এটা মজাই বেলেগ। ব'লক আমি সকলোৱে মিলিজুলি মা কামাখ্যা দৰ্শন কৰোঁ। আমি বৰ্তমান পাই গ'লোঁ মন্দিৰ। এতিয়া 6টা বাজিছে আৰু দেখিলোঁ যে মানুহ বহুত, তো সেইকাৰণে আমিও আছোঁ লাইনত। এতিয়া বৰ্তমান টকেণ্টৰ কাৰণে আমি বৰ্তমান লাইনত আছোঁ। ফাইনেলি আমি টিকট পাই গ'লোঁ। এতিয়া 9:30 হৈছে। তো এতিয়া আমি গৈ আছোঁ মেইন মন্দিৰলৈ। ব'লকচোন মেইন মন্দিৰ চাই লওঁ আৰু মেইন মন্দিৰত সোমাৰ আগতে বা আৰু কি কৰিব লাগে, ফৰ্মেলিটিজ কি আছে গম নাপাওঁ। বৰ্তমান গৈ আছোঁ, ব'লক। কামাখ্যাত কেনে লাগিছে? কিমান ঘণ্টা ৰখিলা? 6টা বজাৰ পৰা 6টা বজাৰ পৰা ৰখিছা? 10:30লৈকে। কিহৰ কাৰণত? টিকেটৰ কাৰণে। টিকট কি টিকট এইখন দেখুওৱা। বাবা টিকট বিচাৰি আছে তাই। বেগত আছে চাগে। ইছ, এনেকুৱা হ'লে নহ'ব আমি। চাওঁ কি টিকট। এইখন টিকেটৰ ভাল কৰি দেখুওৱা, চিধা কৰি থোৱা। কি বা টিকট? এইখনৰ কাৰণে। এইখন টিকট কিয় লাগে? এণ্ট্ৰি কৰিবৰ কাৰণে, ভিতৰত সোমাবৰ কাৰণে ভিতৰত সোমাব লাগে। লাগে। আচ্ছা, সেইখন টিকট লোৱাৰ পাছতহে সোমাব দিয়ে নেকি? ভাল লাগিল জানি লনি, বঢ়িয়া কথা কৈছিলে। মানুহ একবাৰ দেখাই দিওঁ ৰ'ব। ইমান মানুহ ভাবিলোঁ আমি অকল আহিছোঁ নেকি। কি ক'লনি? আমি অকল আহিছোঁ বুলি ভাবিছিলেনে?